কুকুৰৰ কথাৰে। সান্ধ্য ভ্ৰমণ কৰাটো মোৰ অভ্যাস। এপাক ওলাই যাব নোৱাৰিলে মনটো ভাল লাগি নাথাকে। বতৰটো গোমা হোৱাৰ নিচিনাকৈ মোৰ মনটো গোমা হৈ পৰে। বৰষুণৰ বাবে কেতিয়াবা ওলাই যাব নোৱাৰিলে ঘৰৰ ভিতৰতে অলপ কুচকাৱাজ কৰোঁ। সান্ধ্য ভ্ৰমণত ওলাই গ'লে হাতত কেইটামান বিস্কুট লৈ যাওঁ। বাটে পথে কুকুৰ দেখিলে দলিয়াই দিওঁ। কেতিয়াবা গোবিন্দমৰ কাষত বহি থকা ভিক্ষাৰীকো দিওঁ। এদিনৰ কথা, কালী মন্দিৰটোৰ কাষৰ নলাটোত এজনী ক'লা পখৰা কুকুৰ 4টা পোৱালীৰ সৈতে দেখিবলৈ পালোঁ। মৰম লগা পোৱালি। মাক কুকুৰজনী পোৱালীকেইটা এৰি আঁতৰি গৈছে, সম্ভৱ খাদ্যৰ সন্ধানত গৈছে। দুদিনমানৰ পাছত কুকুৰজনী আকৌ দেখিলোঁ দোকান এখনৰ সন্মুখত। দোকানীৰ কণমানি ছোৱালীজনীয়ে বিস্কুট খাবলৈ দিছে, কিন্তু দোকানীজনে নিদিয়ে। লাঠি এডাল লৈ মৰিয়াবলৈ উদ্যত হৈছে। ৰ'বচোন, মই ক'লোঁ। এই কুকুৰজনীৰ পোৱালি আছে। পোৱালীকেইটা ক'ত আছে? সৌ মন্দিৰটোৰ পিছফালে। দোকানীজনে সৰু গণেশ মন্দিৰটো দেখুৱাই উত্তৰ দিলে। বিস্কুট এপেকেট দিয়কচোন, মই তাইক খাবলৈ দিওঁ। এই বুলি কৈ মই বিস্কুট এপেকেট কিনিলোঁ। দোকানীজনৰ পৰা বিস্কুটৰ পেকেটটো লৈ মই কুকুৰজনীক ইংগিত দিলোঁ। তাই বুজি পালে। মোৰ পিছ লৈ তাই বিস্কুটকেইখন সম্পূৰ্ণকৈ খালে। বিস্কুট খাই তাই পোৱালিৰ ফালে নগৈ আন এফালে আঁতৰি গ'ল। মই পোৱালীকেইটা ক'ত আছে চাবলৈ গ'লোঁ। গণেশ মন্দিৰৰ গাতে লাগি থকা শুকান নলাটোত কিবা বিচাৰি ফুৰিছে। পোৱালি 4টা নাই, 2টাহে আছে। মৰম লাগিল মোৰ। ওচৰতে থকা দোকান এখনৰ গৰাকীৰ পৰা গম পালোঁ যে কুকুৰজনী গৰাকীবিহীন। মই পোৱালি এটা ধৰি লৈ আহিলোঁ। লেতেৰা যদিও মই কোলা কৰি লৈ আহিলোঁ। সি আমনি নকৰিলে। ভৰি 4টা ধুৱাই গাটো কাপোৰ তিয়াই মোহাৰি গাখীৰ খাবলৈ দিলোঁ। কাপোৰৰ দি বাস্কেট এটাত শুৱাই দিলোঁ। পিছদিনা কুকুৰৰ ডাক্তৰৰ ওচৰলৈ নি স্বাস্থ্য পৰীক্ষা কৰাই এণ্টি ৰেবিজ আৰু ভেকচিন দিয়ালোঁ। 2টা দিন পাৰ হ'ল। পোৱালিটো ঠিকেই আছে। একো নাম দিয়া নাই। মোৰ লগত দৌৰি দৌৰি জঁপিয়াই খেলি থাকে। 3 দিনৰ দিনা আমাৰ দুৱাৰমুখৰ পৰা মোৰ ল'ৰাটোৰ চেণ্ডেলপাত নোহোৱা হ'ল। বিচাৰিলোঁ, নাপালোঁ। 4 দিনৰ দিনা আন পাত চেণ্ডেল নোহোৱা হ'ল। বিচাৰিলোঁ, কিছু দূৰত চেণ্ডেলপাত বিচাৰি পালোঁ। কোনে নিছে ওচৰে পাজৰে কথাটো কৰ্ণপাত কৰালোঁ। কামত আহিল। গম পালোঁ যে মাক কুকুৰজনী পোৱালিটো বিচাৰি আমাৰ দুৱাৰমুখলৈ আহে আৰু তাই এই চেণ্ডেলযোৰ ৰাস্তাত পেলাইছে। আচৰিত হ'লোঁ। তাই মনে মনে পোৱালিটো বিচাৰি আহিছে। সন্ধ্যা সময়ত গণেশ মন্দিৰটোত চাকি বন্তি লগাই পূজাৰীয়ে শংখ বজায়। সেই সময়ত তাই যদি ওচৰে পাজৰে থাকে তেনেহ'লে দৌৰি আহি ভৰি দুখন পেলাই মন্দিৰৰ সন্মুখত শংখৰ লগে লগে ঔ ঔ ঔ বুলি চিঞৰি উঠে। পূজাৰীয়ে তাইৰ কপালতো সেন্দুৰৰ ৰেঘা আঁকি দিয়ে। মই এই কাৰ্য দেখি হতভম্ব হ'লোঁ। বেগৰ পৰা 20 টকা নোট এখন উলিয়াই মন্দিৰৰ থালিখনলৈ আগবঢ়াই দিলোঁ। পূজাৰীয়ে মোক ফুট এটা দিলে। মই উচ্চাৰণ কৰিলোঁ, প্ৰভু, মই পোৱালি এটা নিছিলোঁ, তাৰ বাবে মই ক্ষমা ভিক্ষা মাগিছোঁ। কুকুৰজনীক ক'লোঁ, আহ, তোৰ পোৱালি এটা মোৰ লগত আছে। কি আচৰিত। তাই মোৰ পিছে পিছে আহি মোৰ ঘৰ পালেহি। পোৱালিটো ভিতৰত দৌৰি দৌৰি খেলি আছিল। মই ধৰি নি মাক কুকুৰজনীৰ ওচৰত এৰি দিলোঁ। ঘূৰি ঘূৰি মাক পুতেক দুয়ো ইমান খেলিলে যে আনন্দত মোৰ চকুযোৰ সেমেকি উঠিল। জঁপিয়াই জঁপিয়াই মাক পুতেক দুয়ো গণেশ মন্দিৰৰ ফালে আগুৱাই গ'ল। মই কেৱল চাই ৰ'লোঁ। কি অপূৰ্ব মিলন। কিছুদিনৰ পিছৰ কথা। উপৰোক্ত কথাখিনি লিপিবদ্ধ কৰি উঠি সান্ধ্য ভ্ৰমণত ওলাই গ'লোঁ। গণেশ মন্দিৰটোত শংখধ্বনি। লগে লগে কুকুৰজনীয়ে ঔ ঔ কৰি চিঞৰিবলৈ ধৰিলে। শংখধ্বনি শেষ হোৱাৰ লগে লগে তাইৰো চিঞৰ শেষ হ'ল। মোক দেখাৰ লগে লগে তাই মন্দিৰৰ পৰা দৌৰি আহি
মোৰ হাতখন, বেগটো আৰু চোলাটো শুঙিবলৈ ধৰিলে। আশে পাশে থকা মানুহখিনিয়ে চাই থাকিল। মই হাতত একো নাই বুলি ক'লোঁ আৰু কৈ আহ বুলি মাতিলোঁ। মোৰ পিছে পিছে আহি মোতকৈ আগুৱাই গ'ল। মই যিখন দোকানৰ পৰা বিস্কুট কিনি দিওঁ তাৰ সন্মুখত ৰৈ মোলৈ বাট চালে। মই ওচৰ পোৱাৰ লগে লগেই তাই দোকানখনত সোমাই গ'ল। দোকানখন দুজন গ্ৰাহক আছিল। তেওঁলোকে অলপ ভয় খালে। খাবই, মোৰো কুকুৰলৈ ভয় লাগে। তথাপিও তাইক মই পুত্ৰহাৰা মাতৃ বুলি নিৰ্ভয়ে মৰম কৰোঁ। 10 টকা দি বিস্কুট এপেকেট কিনি এটা এটাকৈ খাবলৈ দিলোঁ। তাই একান্ত মনে খালে। মই কোনফালে যাম তাই জানে। বিস্কুট কেইখন খাই তাই আগবাঢ়িল। কালী মন্দিৰটোৰ ওচৰত তাই আৰু 3টা কুকুৰ লগ পালে। দেখাত মুগা বৰণৰ। মতা কুকুৰ যেন অনুমান হ'ল। ভৌ ভৌ কৰি তাইক খেদি আহিল। তাই কিছু দুৰ্বল, লেঙেৰি। মতা কুকুৰৰ ভুকভুকনিত তাই ইলেক্ট্ৰিক খুঁটাটোৰ আঁৰতে খন্তেক লুকালে। ওচৰতে থকা চানাচোৰালাটোৱে ধমক এটা দিয়াৰ পাছত মতা কুকুৰ 3টা নেজ পেলাই আঁতৰি গ'ল। তেতিয়া তাইও সাহস পাই ভুকভুকনিৰে প্ৰত্যুত্তৰ দিলে। মই গৈ ফল-মূলৰ ঠেলাখনৰ পৰা ফল-মূল কিনিলোঁ। তাই মানুহৰ দৰেই মোৰ কাষত ৰৈ থাকিল। তাই ঠেলাখনলৈ চালে। তাত তাইৰ খোৱা বস্তু নাই। ফল-মূলৰ মোনাখন লৈ মই ঘৰমুৱা হ'লোঁ। তাই মোৰ মুখলৈ চালে, কিয়নো সেইটো 3 আলি। মই বা কোনফালে যাম? মোৰ পিছত নহয়, আগবাঢ়িল তাই। কিছু দূৰ আহি তাই মোলৈ চাই ৰৈ দিলে। এনেকৈ আহি আমি গণেশ মন্দিৰৰ ওচৰ পালোহি। এইখিনিতে আমি দুয়ো এৰা এৰি হ'লোঁ। পথৰ কাষৰ